Welcome to our channel. স্বাগতম জনাইছো আপোনালোকক আমাৰ চেনেললৈ। আজি মই বনাব লৈছো লোকেল মুৰ্গী আৰু পোলাও ৰেচিপি। আহক মই কেনেদৰে বনাও আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিলো। এয়া পোলাও বনাবৰ বাবে মই 1.5 কেজি চাউল বাসমতি চাউল ব্যৱহাৰ কৰিছো আৰু তাৰ লগত পোলাওখিনি বনাবৰ বাবে মই দুটা গাজৰ বাকলি গুচাই লৈছো আৰু পিয়াজ এটা ব্যৱহাৰ কৰিছো আৰু ফ্ৰেঞ্চবিন ব্যৱহাৰ কৰিছো আৰু মই আদা নহৰু খুনি লৈছো আৰু তাত দিবৰ বাবে মই দুটা কেঁচা জলকীয়া ব্যৱহাৰ কৰিছো। আহক এতিয়া মই এইখিনি ভালদৰে কাটি আকৌ লগ পাই আছো। এতিয়া মই ফ্ৰেঞ্চবিনখিনি এনেদৰে কাটি লম। দেখিব পাৰিছেনে? এনেদৰে কাটি ল'ব। এতিয়া দেখিব পাৰিছে ফ্ৰেঞ্চবিনখিনি কাটি ল'লো। এতিয়া মই গাজৰ কাটিবলৈ লৈছো। দেখিব পাৰিছে? গাজৰখিনি এনেদৰে কাটি ল'ব ভালদৰে। আৰু কেপচিকাম ব্যৱহাৰ কৰিব পাৰে, কিছুমানে কৰে দেখিছো আৰু। কিন্তু মই এইবিলাক ভাল নাপাওঁ কাৰণে মই ফ্ৰেঞ্চবিন আৰু গাজৰে ভাল পাওঁ। কিছুমানে কেপচিকামো ব্যৱহাৰ কৰা দেখিছো মই। এইটো মই এটা চিম্পল ৰেচিপি বনাইছো। নাজানো আপোনালোকে ভাল লাগিব বুলি মই আশা কৰি মই যেনেদৰে বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। সেইকাৰণে আজি দেখাই দিওঁ বুলি ভাবিলোঁ। চাই থাকক। এতিয়া মই পিঁয়াজ দুখন কাটি লওঁ। পিঁয়াজ এটা আহে কাটি লওঁ। এইখিনি পিঁয়াজ কাটি ল'লে দেখিব পাৰিছে। এতিয়া মই জলকীয়া যিখিনি এনেকৈ কাটি লওঁ। এটাহে জলকীয়া কাটিছোঁ আৰু এটা গোটা গোটাকৈ দিম। এতিয়া মই চৰিৰে বেয়া নাপাব, মই খিচমিচ আৰু কাজু বাদামৰ কথা ক'বলৈ পাহৰি গ'লো। এয়া দেখিব পাৰিছে মই ইমানকেইটা খিচমিচ আৰু ইমানকেইটা এইকেইটা মই কাজু বাদাম ব্যৱহাৰ কৰিছোঁ। মই একচুৱেলি পাহৰি গ'লো, সেইটো কাৰণে চৰি বেয়া নাপাব। এতিয়া বলক আমি ব্যৱহাৰ ইয়াৰ লগত মই ঘিউ আৰু নিমখ বনাই কেনেদৰে বনাওঁ আপোনালোকৰ লগত ভিডিঅ'টোত সকলো বস্তু দেখাই থাকিম। আপোনালোকে প্লিজ চাই থাকক দেই, স্কিপ নকৰিব ভিডিঅ'টো। আৰু ইয়া দেখিব পাৰিছে লোকেল চিকেন লৈছো মই 1/2 কেজি আৰু ইয়াৰ লগত মই পিয়াজ আলু সকলো বস্তু ব্যৱহাৰ কৰিম। কেনেদৰে বনাওঁ আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিম। আহক এতিয়া মই বনাওঁগে, আপোনালোকক সকলো দেখাই থাকিম। আহক এতিয়া মই প্ৰেছাৰ কুকাৰত পোলাওখিনি বনাম। এতিয়া সেইবাবে মই প্ৰেছাৰ কুকাৰটো অলপ গৰম হোৱালৈকে ৱেইট কৰিলোঁ। এতিয়া গৰম হৈ গৈছে। গৰম হোৱাৰ পিছত এতিয়া মই ইয়াত ৰিফাইন তেল ব্যৱহাৰ কৰিম। ইয়াত দেখিব পাৰিছেনে? ৰিফাইন তেল অলপ দি লৈছোঁ। ৰিফাইন তেলখিনি গৰম কৰোঁতে গেছৰ ফ্লেমটো হাই কৰি ল'ব আৰু গোটেইটো এনেকৈ লৰাই দিব যাতে প্ৰেছাৰ কুকাৰটো ভালকৈ তেলখিনি মিহলি যায় ভালদৰে। এনেদৰে দেখিছেনে? দেখিব পাৰিছেনে? তেলখিনি গৰম হোৱালৈকে ৱেইট কৰিম। মই পোলাওখিনিত মই অলপ চেনি ব্যৱহাৰ কৰিছোঁ, অলপ কালাৰ আহিবৰ কাৰণে। অপশ্যনেল হয়, আপোনালোকে ব্যৱহাৰ কৰিব পাৰে নকৰিব পাৰে। দেখিব পাৰিছে? চেনিখিনি অলপ সময় মই ভাজি দিম। এতিয়া মই চেনিখিনি গলি যোৱালৈকে অলপ ৱেইট কৰিলোঁ। এতিয়া চেনিখিনি গলি যোৱাৰ পিছত মই কাটি থোৱা এটা পিঁয়াজ লৈছিলোঁ, সেই পিঁয়াজখিনি ব্যৱহাৰ কৰিছোঁ আৰু লগতে জলকীয়াটো ব্যৱহাৰ কৰিছোঁ। দেখিব পাৰিছেনে? আদা নহৰুখিনি অলপ দেৰিকৈ দিম মই। এইখিনি ভালদৰে ভাজি লওক। দেখিব পাৰিছেনে? ভালদৰে ভাজিব যাতে ৰঙচুৱা হোৱালৈকে, তেতিয়াহে পোলাও কালাৰটো ভাল হ'ব। এতিয়া মই এই কাজু আৰু খিচমিচখিনি অলপমান ধুই লৈ পেলাই ইয়াত দি দিছোঁ। দেখিব পাৰিছেনে? ইয়াত দিয়াৰ লগে লগে খিচমিচখিনি কালাৰ লোৱা ষ্টাৰ্ট কৰে আৰু ফুলিবলৈ ষ্টাৰ্ট কৰে। দেখিব পাৰিছে? আৰু এতিয়া মই কাটি লোৱা ভেজিটেবলখিনি দি দিম। ফ্ৰেঞ্চবিন আৰু গাজৰখিনি একেলগে দি দিম। এনেদৰে দি দিব। দেখিব পাৰিছে? আৰু এইখিনি অলপ দেৰি লৰাই লওঁ যাতে ভালদৰে সিজি যায় বস্তুটো। সেইটো কাৰণে অলপ লৰাই দিম আৰু ইয়াত মই নিমখ ব্যৱহাৰ কৰিম। এতিয়া মই নিমখ এই ডাঙৰ চামুচখনে 1/2 চামুচ ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ সৰু চামুচ যদি আছে তেতিয়া সৰু চামুচে 1 চামুচ ব্যৱহাৰ কৰিব, কাৰণ মই 1.5 কেজি চাউলৰ কাৰণে ব্যৱহাৰ কৰিছোঁ ইয়াত। দেখিব পাৰিছে? আৰু এতিয়া এই আটাইখিনি ভালদৰে লৰাই পেলাই অলপ সময় ভালদৰে ভাজি থাকিম যাতে ভেজিটেবলখিনি ভালদৰে সিজি যায়। অলপ সময় 5 মিনিট সময় মই ভালদৰে ভাজি লওঁ। ভালদৰে ভজা হৈ গৈছে, দেখিব পাৰিছে? এতিয়া মই খুন্দি লোৱা আদা নহৰু পেষ্টখিনি ইয়াৰ লগত দি দিম। অলপ দেৰি ভাজি পেলাই এতিয়া মই তিয়াই লোৱা চাউলখিনি টুকি থৈছোঁ, এইখিনি মই এতিয়া ব্যৱহাৰ কৰিম। এয়া দেখিব পাৰিছে এই চাউলখিনি মই
দিম মই 1.5 কেজি চাউল ব্যৱহাৰ কৰিছোঁ বাসমতি ৰাইচ ব্যৱহাৰ কৰিব কাৰণ পোলাও বনাবলৈ সদায় বাসমতি চাউল ব্যৱহাৰ কৰে জহা চাউলো খাব পাৰে কিন্তু মই বাসমতি চাউল খাই ভাল পাওঁ কাৰণে বাসমতি চাউল সদায় বনাওঁ মই এতিয়া মই এইখিনি ভালদৰে মিহলাই ল'ম ভালদৰে ভাজিব যাতে কালাৰ অহালৈকে তেতিয়ালৈকে ভাজিব যেতিয়ালৈকে কালাৰখিনি ভালদৰে আহে দেখিব পাৰিছেনে গেছৰ ফ্লেমটো হাই কৰি থ'ব দেই এতিয়া দেখিব পাৰিছেনে 5 মিনিট সময় মই ভালদৰে ভাজি কালাৰটো অলপ চেঞ্জ হোৱা দেখিব পাৰিছেনে এতিয়া মই ইয়াত গৰম পানী ব্যৱহাৰ কৰিম সদায় পোলাওত গৰম পানী ব্যৱহাৰ কৰিব কেতিয়া ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব গৰম পানী ব্যৱহাৰ কৰিলে বস্তুটো খাবলৈ ভাল হয় এয়া দেখিব পাৰিছেনে মই এতিয়া গৰম পানী ব্যৱহাৰ কৰিছোঁ আৰু পানী ব্যৱহাৰ কৰিব আপুনি চাউলখিনি ডুবি যোৱালৈকে অলপমান ডুবি যোৱালৈকে পুৰা ডুবালৈকে মানে চাউল যেনেকৈ বনালে ব্যৱহাৰ কৰে পানী তেনেদৰে ব্যৱহাৰ নকৰিব জাষ্ট চাউলখিনি লগত পানীখিনি মিহলি হ'ব লাগে সিমানে ব্যৱহাৰ কৰিব নহ'লে পোলাওখিনি ভাতৰ নিচিনা হৈ যাব এটা নহ'ব দেখিব পাৰিছেনে এতিয়া মই ইয়াত 1 চামুচ ঘিউ ব্যৱহাৰ কৰিম এয়া দেখিব পাৰিছেনে 1 চামুচ ঘিউ ব্যৱহাৰ কৰিছোঁ মই ঘিউটো অলপ সৰহকৈ ব্যৱহাৰ কৰিছোঁ আপোনালোকে ঘিউটো 1 চামুচ ব্যৱহাৰ কৰে মই সৰহকৈ এইটো কাৰণে ব্যৱহাৰ কৰিছোঁ কাৰণ মই 1.5 কেজি চাউল বনাইছোঁ বাবে আপোনালোকে চাউল অনুযায়ী ঘিউ ব্যৱহাৰ কৰিব চাউল যদি 1 কেজি বনায় তেনেহ'লে আপোনালোকে 1 চামুচ ঘিউ ব্যৱহাৰ কৰিব মই সৰহকৈ এইভাৱে ব্যৱহাৰ কৰিছোঁ কাৰণ মই 1.5 কেজি চাউলৰ পোলাও বনাই আছোঁ বাবে এইখিনি এতিয়া ভালদৰে লৰাই দিব এই দেখিছেনে পানীখিনি দেখিছেনে কিমানখিনি দিছোঁ মাত্ৰ মই চাউলখিনি ডুব যোৱালৈকেহে দিছোঁ তাতকৈ বেছি নিদিব বেছি দিলে পোলাওখিনি বেয়া হ'ব খাবলৈ এতিয়া মই প্ৰেছাৰত হুইচেলটো মৰালে এটা হুইচেল মাৰিব এটাতকৈ বেছি হুইচেল নামাৰিব এতিয়া ঢাকনিখন মাৰি দিছোঁ দেখিব পাৰিছেনে এতিয়া হুইচেলটো মৰালৈকে অপেক্ষা কৰোঁ এতিয়া মই লোকেল চিকেন বনাব লৈছোঁ লোকেল চিকেনৰ কাৰণে প্ৰথমতে আপোনালোকে এয়া খোৱা তেল ব্যৱহাৰ কৰিব মানে মিঠাতেল ব্যৱহাৰ কৰিব মই সৰহকৈ ব্যৱহাৰ কৰিছোঁ কাৰণ মই লোকেল চিকেনৰ গ্ৰেভি হিচাপে থ'ম কাৰী হিচাপে নহয় দেখিব পাৰিছেনে এতিয়া তেলখিনি গৰম হ'বলৈ দিব গেছৰ ফ্লেমটো সদায় বঢ়াই ল'ব প্ৰথমতে পিছত যেতিয়া মাংসখিনি লৰাব তেতিয়া গেছৰ ফ্লেমটো কমাই দিব এতিয়া আকৌ অলপমান মই চেনি ব্যৱহাৰ কৰিছোঁ চেনি ব্যৱহাৰ কৰিলে কালাৰটোৰ বাবে দেখিব পাৰিছেনে গেছৰ ফ্লেমটো এতিয়া কমাই লৈছোঁ তাৰপিছত মই ব্যৱহাৰ কৰিছোঁ এয়া দেখিব পাৰিছে মই পিঁয়াজ 4টা সৰুকৈ কাটি লৈছোঁ আৰু এতিয়া পিঁয়াজখিনি মই তেলত দি দিম দেখিব পাৰিছেনে পিঁয়াজখিনি এনেদৰে তেলত ভালদৰে দি দিব আৰু লগতে কেঁচা জলকীয়াখিনি মই জ্বলা বেছি খাওঁ কাৰণে মই ইয়াত 6টা কেঁচা জলকীয়া ব্যৱহাৰ কৰিছোঁ সেয়া দেখিব পাৰিছেনে এয়া মই কেঁচা জলকীয়াখিনি ইয়াত দি দিলোঁ আৰু এতিয়া মই এইখিনি ভালদৰে ভাজি ল'ম গেছৰ ফ্লেমটো ল' কৰি মই ভালদৰে ভাজি ল'ম দেখিব পাৰিছেনে যেতিয়ালৈকে ভাজিব আপোনালোকে যেতিয়ালৈকে পিঁয়াজৰ কালাৰটো ৰঙা নপৰে ৰঙচুৱা হোৱালৈকে পিঁয়াজখিনি আপোনালোকে ভালদৰে ভাজি ল'ব এতিয়া মই আদা নহৰু পেষ্টটো এয়া বনাই লৈছোঁ নিজে মই এয়া দি দিছোঁ দেখিব পাৰিছে আৰু মই সোৱাদ অনুসৰি এতিয়া নিমখ ব্যৱহাৰ কৰিম এয়া দেখিব পাৰিছেনে এয়া সোৱাদ অনুসৰি মই নিমখ ব্যৱহাৰ কৰিছোঁ কম হ'ব বুলি ভাবি আৰু অলপ দি দিছোঁ এতিয়া মই এইখিনি ভালদৰে আকৌ লৰাই দিম দেখিব পাৰিছেনে পিঁয়াজ সদায় চিকেনত বেছিকৈ ব্যৱহাৰ কৰিব কাৰণ পিঁয়াজটো বেছিকৈ হ'লে চিকেনখন খাবলৈ মিঠা এটা সোৱাদ আহে সেইবাবে সদায় চিকেনত পিঁয়াজ সদায় বেছিকৈ ব্যৱহাৰ কৰিব দেই আপোনালোকে মই যেনেদৰে ভাল পাওঁ এটা চিম্পুল ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ কিবা যদি ভুল হৈছে তেনেহ'লে জনাব বুলি আশা কৰিলোঁ দেই এতিয়া দেখিব পাৰিছেনে পিঁয়াজৰ কালাৰটো ইমানলৈকে হোৱালৈকে ভাজিব আৰু এতিয়া মই গেছৰ ফ্লেমটো কমাই দিলোঁ আৰু এতিয়া আপোনালোকে মছলাৰ বাবে ব্যৱহাৰ কৰিব চিকেনৰ এয়া মই ব্যৱহাৰ কৰিছোঁ 1 চামুচ মই মিট মছলা গুড়ি 1 চামুচ জিৰা গুড়ি ধনিয়া পাউডাৰ 1 চামুচ চিকেন মছলা আৰু 1 চামুচ কাশ্মীৰ ৰেড চিলি পাউডাৰ আৰু 1 চামুচ কাশ্মীৰ ৰেড চিলি পাউডাৰ এইটোৰ বাবে ব্যৱহাৰ কৰিছোঁ কালাৰটোৰ কাৰণে আৰু 1 চামুচ জিৰা গুড়ি দেখিব পাইছে গোটেইখিনি মই ভালদৰে এতিয়া ইয়াত দি দিম আৰু মই 1 চামুচ হালধি গুড়ি ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি মই ভালদৰে মিহলাই দিম দেখিব পাৰিছেনে এতিয়া এইখিনি আটাইখিনি ভালদৰে
মিহলি হৈ যোৱালৈকে ভাজি ল'ব অলপ সময় 1 বা 2 মিনিট সময় ভাজিলে হ'ব তাৰপিছত এতিয়া মই ইয়াত কাটি লোৱা বিলাহীখিনি দি দিম দেখিব পাৰিছেনে সবৰে চিকেন বনোৱা ষ্টাইল বেলেগ আৰু মই যেনেদৰে ঘৰত বনাই খাওঁ তেনেদৰে সিম্পল এটা ৰেচিপি আপোনালোকৰ লগত আগবঢ়াইছোঁ আৰু এতিয়া মই আধা কেজি যেন মই ইয়াৰ লোকেল চিকেন লৈছিলোঁ এইখিনি এতিয়া মই এইখিনি মছলাখিনি ভাজি হ'ল দেখিলেনে এতিয়া মই এই আটাইখিনি মই লোকেল চিকেন ইয়াত একেলগে মিহল কৰি এতিয়া ভালদৰে ভাজিম দেখিছেনে লৰাই হৈ গ'ল এতিয়া মই এখন তলিয়াৰে ঢাকি দিছোঁ অলপ সময় ঢাকি দিছোঁ দেখিব পাৰিছে ইয়াত চিকেনৰ মাংসৰ পৰা এতিয়া তেল বিৰিঙিব ধৰিছে আৰু এতিয়া আলুখিনি মই ইয়াৰ লগত এড কৰি দিম মই ইয়াত ডাঙৰকৈ আলু কাটি ইমানটো সাইজৰ আলু কাটিব মই ইয়াত 5টা 6টা মান ব্যৱহাৰ কৰিছোঁ আপোনালোকৰ নিজৰ কথা আৰু এতিয়া গোটেইখিনি মই ভালদৰে মিহলাই দিম আৰু ইয়াৰ লগত মই এড কৰিম এটা গোটা নহৰু দিলে মাংসখিনি খাবলৈ বহুত সুন্দৰ হ'ব এনেকৈ এবাৰ দি বনাই খাবচোন দেখিব পাৰিছে এতিয়া মই গোটেইখিনি ভালদৰে লৰাই পেলাই আকৌ মই 5 মিনিট বা 10 মিনিটৰ কাৰণে মই আকৌ ঢাকি দিম ভালকৈ মছলাখিনি সোমোৱালৈকে এতিয়া দেখিব পাৰিছেনে আটাইখিনি ভালদৰে মছলা আলু আৰু চিকেন মাংসৰ লগত মিহল হৈ গ'ল আৰু এতিয়া মই ইয়াত গৰম পানী ব্যৱহাৰ কৰিম কিন্তু ঠাণ্ডা পানী মাংসত ব্যৱহাৰ নকৰিব এতিয়া মই গৰম পানী ব্যৱহাৰ কৰিছোঁ আৰু দেখিব পাৰিছেনে বেছি ব্যৱহাৰ নকৰিব অলপমান ব্যৱহাৰ কৰিলে হ'ব আৰু এই পানীখিনি যেন দেখিছে এইখিনি মই শুকুৱাই দিম মানে গ্ৰেভি আকাৰত দেখুৱাম একেবাৰে মই আপোনালোকক ফাইনেল লুকটো দেখুৱাই আছোঁ ৱেইট কৰক অলপ গেছ এতিয়া দেখিব পাৰিছেনে চিকেন অলৰেডি কুক হৈ গৈছে মোৰ আৰু এতিয়া মই ভালকৈ সাফ কৰি পেলাই পোলাওৰ সৈতে লোকেল চিকেন আপোনালোকক মই দেখুৱাই আছোঁ এয়া গেছৰ ফ্লেমটো এতিয়া অফ কৰি দিলোঁ এতিয়া দেখিব পাৰিছেনে এয়া মই বনোৱা এয়া সুন্দৰ পোলাও ৰেচিপি আৰু এয়া চিকেন এয়া এতিয়া পৰিৱেশন কৰিবলৈ পাৰিব আপোনালোকে এনেদৰে এবাৰ বনাই চাব যদি আপোনালোকে মই বনোৱা ৰেচিপিকেইটা ভাল পায় তেনেহ'লে কমেণ্ট বক্সত জনাব আৰু আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ